Hello guys, welcome back to my YouTube channel Aman from Assam আৰু মোৰ নাম হৈছে আমান। আজিৰ ভিডিওটো বলক আমি স্টাৰ্ট কৰো। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে ক্ৰিকেট খেলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় আৰু ইয়াৰটো হৈছে WC গ্ৰেছ মানে উইলিয়াম গিলবাৰ্ট গ্ৰেছ। ফুল ফৰ্মটো হ'ল উইলিয়াম গিলবাৰ্ট গ্ৰেছ। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2 আছে সাধাৰণতে ক্ৰিকেটৰ বেটখন কি কাঠেৰে তৈয়াৰ কৰা হয় মানে জেনাৰেলি ক্ৰিকেটৰ আমাৰ যে ক্ৰিকেট খেলো এই বেটখন মানে ক্ৰিকেট খেলৰ বেটখন কি কাঠেৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উত্তৰটো হৈছে উইল কাঠেৰে। এই ক্ৰিকেটৰ বেটখন উইল কাঠেৰে তৈয়াৰ কৰা হয়। আৰু এতিয়া হ'ব 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নত আছে সুলতান মহম্মদৰ কবৰ নামেৰে জনজাত বিশ্বৰ বৃহত্তম গম্বুজটো কি আৰু ইয়াৰ উত্তৰ হৈছে গোল গম্বুজ। এই গম্বুজটো গোল গম্বুজ বুলি কোৱা হয়। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 4। কোৱেশ্চন নম্বৰ 4ত আছে বিশ্বৰ দীৰ্ঘতম ৰেল সুৰংটোৰ নাম কি মানে পৃথিৱীৰ আটাইতকৈ দীঘল যিটো ৰেলৰ সুৰং আছে মানে এনেতো নৰ্মেলি থাকে এইবিলাক চুটি থাকে কিন্তু আটাইতকৈ দীঘল যিটো এইটো কোন দেশত আছে আৰু হেৰি কিমান কিলোমিটাৰ দীঘল আছে আপোনালোকে জানে নেকি? যদি নাজানে তেনেহ'লে জানিলো কেতিয়াই। আৰু আপোনালোকে জানিলে আচৰিত হ'ব যে 57 কিলোমিটাৰ এটা সুৰং ছুইজাৰলেণ্ডৰ আলপাইন পৰ্বতমালাৰ মাজেদি পাৰ হৈ গৈছে আৰু ইয়াৰ নাম হৈছে গঠাৰ্ড বেছ টানেল। গঠাৰ্ড GOTTHARD গঠাৰ্ড BASE বেছ TENNEL টানেল গঠাৰ্ড বেছ টানেল ইয়াৰ নাম হৈছে আৰু ইয়াৰ দীঘল হৈছে 57 কিলোমিটাৰ। এই যে আপোনালোকে দেখি আছে এখন ৰেল গৈ আছে ইয়াৰো আমাৰ ইয়াতো হেৰি আছে মানে তেনেকুৱা সুৰং আছে কিন্তু ইমান দীঘল নাই, অলপ সৰু সৰু আছে। কিন্তু ছুইজাৰলেণ্ডৰ যিটো দলং 57 কিলোমিটাৰ ভাবকচোন কিমান দীঘল হ'ব সেইটো দলং নহয় সৰি সেইটো সুৰং কিমান দীঘল হ'ব সেইটো সুৰং ভাবি লওক এবাৰ। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 ক'ত গ'ল কুৱেশ্যন নম্বৰ 5 ওলা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত আছে আধুনিক ঔষধৰ পিতৃ বুলি কাক কোৱা হয়। আধুনিক ঔষধৰ পিতৃ বুলি কাক কোৱা হয় আৰু ইয়াৰ শুদ্ধটো হৈছে হিপ্পোক্ৰেটছ HIPPOCRATES হিপ্পোক্ৰেটছক আধুনিক ঔষধৰ পিতৃ বুলি কোৱা হয়। আৰু এতিয়া কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত আছে বিশ্বৰ ভিতৰত দীৰ্ঘতম ৰেলপথটোৰ নাম কি? বিশ্বৰ ভিতৰত দীৰ্ঘতম ৰেলপথটোৰ নাম কি? এইটো যিটো দেখি আছে আপোনালোকে ৰেলপথ এইটো কিন্তু বিশ্বৰ ভিতৰত দীৰ্ঘতম ৰেলপথ নহয়, কিন্তু এইটো আমাৰ ইণ্ডিয়াৰে কিন্তু এইটো বহুত দীঘল হয় কিন্তু বিশ্বৰ সকলোতকৈ দীঘল ৰেলপথ নহয়। বিশ্বৰ আটাইতকৈ দীঘল যিটো ৰেলপথ আছে ইয়াৰ নাম হৈছে ট্ৰান্স চাইবেৰিয়ান ৰেলৱে আৰু এই ৰেলৱেটো ৰাছিয়াৰ লেনিনগ্ৰাডৰ পৰা আৰম্ভ হৈছে আৰু ব্লাডিভষ্টকলৈ গৈ পাইছে। আকৌ এবাৰ শুনি লওক, ৰাছিয়াৰ লেনিনগ্ৰাডৰ পৰা আৰম্ভ হৈছে আৰু ব্লাডিভষ্টকলৈ গৈ পাইছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 11,270 কিলোমিটাৰ আৰু ই ৰাছিয়াত অৱস্থিত। সেই ৰেলপথটো যিটো পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলপথ সেইটো তো গম পালে। আৰু এতিয়া বলক আমি কুৱেশ্যন নম্বৰ 7ৰ কাষলৈ যাওঁ। আৰু কুৱেশ্যন নম্বৰ 7ত আছে মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি আছিল মানে মহাকাশলৈ প্ৰথম মানুহ যোৱা নাছিলে। মানুহ যোৱাৰ আগতে মানে বেলেগ প্ৰাণীক পঠিয়াই পেলাই তাতে মানে পৰীক্ষা নিৰীক্ষা কৰিছিলে যে মানুহ তাত যাব পাৰিব নেকি, গৈ থাকিব পাৰিব নেকি, নে গৈ পেলাই শেষ হৈ যাব আৰু মৰি যাব, নে বেলেগ কিবা প্ৰব্লেম হ'ব, এইবিলাক জানিবৰ কাৰণে মানে বেলেগ প্ৰাণী পঠিওৱা হৈছিলে। আৰু সেই প্ৰাণীটো কি প্ৰাণীক পঠিওৱা হৈছিলে আপোনালোকে জানে নেকি? যদি নাজানেন তেনেহ'লে এতিয়াই জানি লওক। আৰু সেই প্ৰাণীটো হৈছে এটা কুকুৰ আৰু সেই যিটো কুকুৰ আছিলে সেই কুকুৰটোৰ নাম আছিলে লাইকা নামৰ এটা কুকুৰক পঠিওৱা হৈছিলে মানুহ যোৱাৰ আগতে। তাতে বৈজ্ঞানিকসকলে পঠিয়াইছিলে মানে পৰীক্ষা নিৰীক্ষা কৰি চাবৰ কাৰণে। আৰু এতিয়া আমাৰ হ'ব কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত আছে জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ হয়? তেতিয়া আমি জুই জ্বলাওঁ সেই জুইখিনি জ্বলিবৰ কাৰণে কি গেছ লাগে মানে আৰু ইয়াৰ উত্তৰ হৈছে অক্সিজেন গেছ লাগে। জুই জ্বলাবৰ কাৰণে অক্সিজেন গেছৰ প্ৰয়োজন হয়। এতিয়া হ'ব কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আছে পগলা কুকুৰে কামুৰিলে কোনটো ৰোগ হয়? যদি পগলা কুকুৰে কামুৰিছে আপোনাক বা যিকোনো মানুহ কামুৰিছে, পগলা কুকুৰে কামুৰিলে কি ৰোগ হ'ব পাৰে? আৰু ইয়াৰ ৰাইট আনচাৰটো হৈছে হাইড্ৰপেৰিটনিয়াম। পগলা কুকুৰে কামুৰিলে হাইড্ৰপেৰিটনিয়াম ৰোগ হয়। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আছে এখন ফুটবল খেলত পেনাল্টি শ্বুট আউটৰ বাবে কেইটাকৈ বল দিয়া হয়? মানে বলটো এটাই দিয়া হয় ন, এইটো শ্বুট আউট কৰিবৰ কাৰণে কেইবাৰ চান্স দিয়া হয়। আৰু যদি আপোনালোকে ফুটবল খেলিছে, যদি আপোনালোকে ফুটবল চাইছে, যদি আপোনালোকে ফুটবল খাইছে, খাবতো নোৱাৰে, ফুটবলটো খাব নোৱাৰে ন, তো
যদি ফুটবল খেলিছে বা যদি ফুটবল চাইছে আপোনালোকেতো নিশ্চয় ফুটবল চাইছে কাৰণ আজিকালিনো আৰু কোন মানুহ আছে যিজনে ফুটবল নাচায় বা ফুটবল নেখেলে বা ফুটবল কেতিয়াও খেলা নাই বা ফুটবল কেতিয়াও দেখা নাই বা ফুটবল কেতিয়াও চোৱা নাই এনেকুৱা কোননো মানুহ আছে কওকচোন আৰু যদি আপুনি ফুটবল খেলিছে যদি আপুনি ফুটবল চাইছে যদি আপুনি ফুটবলৰ বিষয়ে জানে তেনেহ'লে নিশ্চয় জানিব যে এখন ফুটবল খেলত পেনাল্টি শ্বুট আউটৰ বাবে 5টাকৈ বল দিয়া হয় মানে 5বাৰ চান্স দিয়া হয় 5টা বল দিয়া নহয় সৰি 5টাকৈ চান্স দিয়া হয় আৰু তো গম পালে তো আজিলৈ ইমানলৈ বন্ধুসকল যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু আগলৈ এনেকৈ মৰম আৰু ভালপোৱা দি গৈ থাকিব আৰু ছাপোৰ্ট কৰি থাকিব তো আজিলৈ মানে বাই বাই